নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই পুনৰবাৰ মাৰ আখললৈ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে জিকাৰ বাকলিৰে চাটনি। এইবোৰ জিকাৰ বাকলি মই কাটি লৈছোঁ। আপোনালোকেতো জানেই জিকা আৰু জিকা খোৱাটো খুবেই ভাল, কিন্তু এই জিকাৰ বাকলিটো আমি পেলাই দিওঁ, প্ৰায় আমি পেলাই দিয়া যায়। কিন্তু আজি চাওঁ আহকচোন কেনেকৈ এই জিকাৰ বাকলিৰে মই এটা ধুনীয়া চাটনি বনাব পাৰোঁ। মই জিকাৰ বাকলিবোৰ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে কোমল জিকা ল'লে বেছি ভাল, বেছি মানে ডাঙৰ জিকা ল'ব নালাগে, একদম কোমলীয়া জিকা থাকিলে বেছি ভাল আৰু যাতে বাকলিটো এনেকৈ সোনকালে কাটা যায়। ইয়াত দেখিছে আপোনালোকে মই কাটি লৈছোঁ। মোৰ জিকাৰ বাকলিখিনি সৰু সৰুকৈ কটা হৈ গ'ল। তাৰ পাছত এয়া মই লৈছোঁ নহৰু, 4 ফুটা লৈছোঁ নহৰু, আৰু এয়া মই জলকীয়া লৈছোঁ 2টা। আপোনালোকে যদি জলকীয়া বেছি খায় তেনেহ'লে অকণমান বেছিও দিব পাৰে, কথা নাই, 2টা 3টা যি দিয়ে আপোনালোকে। আৰু মই এটা পিঁয়াজ লৈছোঁ। ইয়াৰ পাছত মই কেৰাহীটো বহাই দিছোঁ, অকণমান গৰম হ'ব দিম। গৰম হোৱাৰ পাছত মই অকণমান তেল দিম। ইয়াত দেখিছে আপোনালোকে মই অকণমান তেল দি দিছোঁ। তেলটো গৰম হৈছে, গতিকে মই এতিয়া ইয়াতে নহৰুটো দি দিম। নহৰুখিনি মই 4 ফুটা যি নহৰু লৈছিলোঁ সেই নহৰুকেইটা দি দিছোঁ, আৰু জলকীয়াটোও দি দিছোঁ। কিন্তু মই পিঁয়াজটো দিয়া নাই, এতিয়া জলকীয়া আৰু নহৰুকেইটাই দিছোঁ। তাৰ পাছত মই কাটি লোৱা জিকাৰ বাকলিখিনি দি দিছোঁ। তাৰ পাছত অকণমান লৰাই দিম। বেছি লৰাব নালাগে, আমি 2-3 মিনিটমান লৰোৱা হোৱাৰ পাছতে গেছটো অফ কৰি দিম। ইয়াত দেখিছে আপোনালোকে মই অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হৈছে, ঠাণ্ডা হোৱাৰ পাছত মই এয়া মিক্সাৰৰ জাৰটোত দি দিছোঁ। তাৰপিছত মই কেঁচা পিঁয়াজখিনি কাটি দিম। এটা মই সৰু পিঁয়াজ লৈছিলোঁ। এতিয়া মই এইটো মিক্সিত দি দিম। এয়া মোৰ মিক্সিত দিয়া হৈ গৈছে। এয়া চাওক ধুনীয়া পেষ্ট হৈছে। এয়া দেখিছে ধুনীয়া পেষ্ট হৈ গৈছে, গ্ৰীণ কালাৰৰ, জিকাৰ বাকলি যেন গমেই নাপায়। এতিয়া মই সোৱাদ অনুসাৰে ইয়াতে অকণমান নিমখ দিম, অকণমান তেল দিছোঁ। গোটেইখিনি একেলগে মিহলি কৰি দিছোঁ। গতিকে আপোনালোকেও তৈয়াৰ কৰিবচোন ঘৰতে। জিকাৰ বাকলি যিহেতু আমি পেলাই দিওঁ গতিকে আপোনালোকে এনেকৈ ঘৰত তৈয়াৰ কৰিলে খুবেই সুন্দৰ, খুবেই সোৱাদ লাগে। চাটনিটো খাই ভাল লাগে, নিৰামিষ ভাতৰ লগত খাবলৈ খুবেই ভাল লাগে। গতিকে আপোনালোকে বনাব নাপাহৰিব। আৰু লগতে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।